Hello viewers, welcome to my channel Digi Cosmos. ধৰিব পাৰিছেনে বাৰু আজি কি বনাবলৈ লৈছো এই ভিডিওটোত আৰু এই ভিডিওটোত দেখুৱা হ'ব সান্দহ কেনেকৈ প্ৰস্তুত কৰা হয় আৰু আমি সান্দহৰ কাৰণে ব্যৱহাৰ কৰিছো মালভোগ ধানৰ চাউল আৰু প্ৰথমে চাউলখিনি আমি ভালদৰে ধুই লম চাউলখিনি ভালদৰে ধুই লোৱাৰ পাছত আমি নিয়ৰ হ'বলৈ দিছো আৰু এনেকৈ ঝৰঝৰীয়া হ'ব লাগিব চাউলখিনি আপোনালোকে ভিডিওটো দেখিবলৈ পাইছে এনেদৰে ঝৰঝৰীয়া হ'ব লাগিব এতিয়া চৌকাত জুই ধৰি কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিয়া হৈছে এয়া আমি এক প্লেট চাউল দিছো আৰু কুচি ডালে দি এয়া লৰাই থকা হৈছে এনেকৈ লৰাই থাকিব যাতে জ্বলি না যায় লক্ষ্য কৰিব যাতে জ্বলি না যায় আৰু এনেকৈ ভালদৰে লাহে লাহে লৰাই থাকিব অলপ ভাজ কৰাৰ পিছত চাউলখিনি অলপ অলপকৈ ফুটিবলৈ আৰম্ভ কৰিব এয়া ভিডিওটোত আপোনালোকে দেখিবলৈ পাইছে ফুটা আৰম্ভ কৰিছে চাউলখিনি এনেকৈ লৰাই থাকিব আৰু চাউলখিনি ফুটিবলৈ দিব আৰু যাতে লক্ষ্য কৰিব যাতে চাউলখিনি ভালদৰে ৰঙচুৱা হয় ভালদৰে ৰঙচুৱা হোৱাৰ পিছত এটা খৰাহিত আপোনালোকে চাউলখিনি কুচি ডালে দি কাঢ়ি ল'ব এনেদৰে এতিয়া গাই হালিত ভাজি থোৱা চাউলখিনি দি লাহে লাহে খুন্দা হৈছে আৰু চাউলখিনি উফৰি নাযাবলৈ হাতেৰে বৰাই থাকিব লাগে এনেদৰে আপোনালোকে ভিডিওটো দেখিবলৈ পাইছে এনেদৰে মাজে মাজে বৰাই থাকিব যাতে চাউলখিনি উফৰি নাযায় এয়া আপোনালোকে ভিডিওটো দেখিবলৈ পাইছেই চাউলখিনি অলমোস্ট গুৰি হৈছে আৰু আমাৰ সান্দহ প্ৰায় ৰেডি হওঁ হওঁ ভালদৰে গুৰি হোৱাৰ পাছত আমি গাইহালিৰ পৰা সান্দহখিনি উলিয়াইছো আমি এটা গামলা ব্যৱহাৰ কৰিছো আৰু গামলাত ভালদৰে গোটেইখিনি উলিয়াই লৈছো আৰু এনেদৰে সান্দহ প্ৰস্তুত কৰা হয় অতি সহজভাৱে অতি সাধাৰণ পদ্ধতিৰে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাওক আৰু যদি ভিডিওটো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব